ৰাজ্যত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। জাগিৰোডত জাপানীজ এনকেফেলাইটিছ ৰোগে ধাৰণ কৰিছে সংহাৰী ৰূপ। ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে এই মাৰাত্মক ব্যাধিত। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ পুনৰ জাগিৰোডত এজন লোকৰ মৃত্যু হয়। জাগিৰোডৰ জাগি গাঁৱৰ নিবাসী তথা জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভোগৰাম বৰাই জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভোগৰাম বৰাদেৱে আজি পুৱাৰ ভাগতে ইহলীলা সম্বৰণ কৰিছে। তেখেতে জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যুবৰণ কৰিছে। তেখেতে কেইবাদিনো ধৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু আজি তেখেতে আমাৰ সকলোকে শোক সাগৰত পেলাই থৈ অনন্ত ধামলৈ গতি কৰিছে। 1953 চনৰ 1 মাৰ্চত জাগি গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছিল। 69 বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংক শাস্ত্ৰত সোণৰ পদক লাভ কৰা অতি মেধাৱী অল্পভাষী স্বভাৱৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। আনহাতে জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰি সুদীৰ্ঘকাল শিক্ষকতা কৰি এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলে। তেওঁ অৱসৰ গ্ৰহণৰ সময়ত এই বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলে। তেখেতৰ সহধৰ্মিনী দীপালী বৰা বাইদেউ এই বিদ্যালয়ৰে এগৰাকী শিক্ষয়িত্ৰী আৰু শেষলৈ তেখেতো অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ মৃত্যুত আমি বিদ্যালয়ৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তদুপৰি জাগি ভকতগাঁও শাখা সাহিত্য সভা, আৰ্য়া গোষ্ঠীৰ কলংকবেৰী শাখা কবি সন্মিলন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি আৰু জাগি ভকতগাঁও আঞ্চলিক সমিতি আদি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। আমাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলে। তেখেত জন্ম হৈছিলে 1953 চনত। 1975 চনত আৰ্য বিদ্যাপীঠৰ পৰা BSc অনাৰ্ছ লৈ পাছ কৰিছিলে মেথামেটিক্সত আৰু 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ গ'ল্ড মেডেলিষ্ট হৈছিলে মেথামেটিক্সত আৰু 1978 চনৰ পৰা জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2013 চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ এজন খুব অমায়িক ব্যক্তি আছিলে, অত্যন্ত অমায়িক ব্যক্তি আছিলে আৰু সৰবৰহী আছিলে আৰু সকলোৰে লগত সমভাৱাপন্ন এটা ব্যৱহাৰ তেওঁ ৰাখিছিলে গোটেই সময়খিনিত আৰু বিদ্যালয়ৰ এজন সুশিক্ষক আছিলে তেখেতৰ আত্মাৰ প্ৰতি সদগতি কামনা কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আনহাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ মৃত্যুত আৰ্য়া গোষ্ঠীৰ উদ্যোগত এখন শোকসভাৰো অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে জাগিৰোডত 3 জনলৈ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা। ব্যুৰ' ৰিপৰ্ট, নতুন সংবাদ।